পোনপ্ৰথমতে ৭৬তম গণৰাজ্য দিৱস উপলক্ষে আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1950 চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতবৰ্ষ সংবিধান বলবৎ কৰা হৈছিলে আৰু সেই উপলক্ষে তাৰ লগত সংগতি ৰাখি 1950 চনৰ ২৬ জানুৱাৰীৰ পৰা বছৰৰ প্ৰত্যেকটো বছৰতে প্ৰত্যেকটো ২৬ জানুৱাৰী দিনটোতেই আমি গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছোঁ। এই উপলক্ষে আপোনালোক সকলোলৈকে সকলো ব্যক্তিকে সকলো নাগৰিককে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিককে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল মহৰ্ষি ব্যক্তিৰ ত্যাগ আৰু আত্মবলিদানৰ যোগেদি ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ প্ৰদানত ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ হোৱাত সহায় কৰিলে, যিসকল ত্যাগ কৰিলে তেখেতলোকক আজিৰ এই সুযোগতে স্মৰণ কৰিছোঁ, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যিসকল মহৰ্ষি ব্যক্তিয়ে ভাৰতবৰ্ষৰ এই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰাত সংবিধানৰ প্ৰস্তুত কৰিছিলে, তেখেতলোকৰ সেই মহৰ্ষি পুৰুধা ব্যক্তিসকলক আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, তেখেতলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ৭৬ বছৰ হোৱাৰ আমি আজি এই অৱস্থাত উপনীত হৈছোঁ। এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে যাতে জীৱনৰ নিৰাপত্তা সুৰক্ষা সুনিশ্চিত হয়, তাৰ বাবে প্ৰশাসন চৰকাৰ সকলো বদ্ধপৰিকৰ। তেওঁলোকৰ সুৰক্ষাৰ কাৰণে প্ৰগতিৰ হতে দেশৰ স্বতন্ত্ৰতা অহাৰ পিছত দেশ প্ৰগতিৰ পথে আগবঢ়াৰ লগত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা থাকে, সুস্থিৰতা থাকে। লগতে মহিলাসকলৰ যি সবলীকৰণৰ ব্যৱস্থা কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চেষ্টা কৰি আছোঁ। আৰু লগতে যিসকল সামৰিক বাহিনীয়ে আমাৰ সীমান্তৰ দেশৰ সুৰক্ষাৰ কাৰণে সীমান্তত দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেখেতলোকক আজিৰ এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে যিসকল অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বাহিনী, তেখেতলোকে আমাৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেখেতলোককো এই সুযোগতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ।